আজি ইংৰাজী 7-3-2023 তাৰিখ মঙ্গলবাৰে পুৱা 7 বজাৰ পৰা 2 নং বৰালিমাৰী, পুথিমাৰী ও কলাডুবা আঞ্চলিক দিনী তালিম বোৰ্ডৰ সজ্জনত শিক্ষামূলক সজাগতা সভা উপলক্ষে পদযাত্ৰা কৰা হয়। উক্ত কাৰ্যসূচীত প্ৰায় 25খন মুক্ত মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী, মাদ্ৰাছাৰ শিক্ষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকি শিক্ষা সম্বন্ধীয় বিভিন্ন শ্লোগানেৰে কাৰ্যসূচী সম্পূৰ্ণ কৰা হয়। শেষত 2 নং বৰালিমাৰী, পুথিমাৰী আৰু কলাডুবা আঞ্চলিক দিনী তালিম বোৰ্ডৰ সভাপতি মৌলানা কামাল উদ্দিন আৰু এই আঞ্চলিকৰ পৰিদৰ্শক হাফিজ ইনামুল হক দুইজনেই শিক্ষা সম্বন্ধীয় এক ভাষণ আগবঢ়ায়। আজি আমাৰ 2 নং বৰালিমাৰী বিপিকে আঞ্চলিক দিনী তালিম বোৰ্ডৰ সৌজন্যত পুৱাৰে পৰা 7 বজাৰ পৰা আমাৰ প্ৰায় 25টা সুবাহী মক্তবাৰ ছাত্ৰ-ছাত্ৰী সমবেত হওঁ আৰু সকলো সুবাহী মক্তবাৰ শিক্ষক উপস্থিত হৈ আজি আমি শিক্ষামূলক সজাগতা উপলক্ষে পদযাত্ৰা আৰম্ভ কৰোঁ। আমাৰ পদযাত্ৰাত শ্লোগান হয় শিক্ষা আমাৰ অধিকাৰ, শিক্ষা আমাৰ মৌলিক অধিকাৰ, অসম ৰাজ্যিক দিনী তালিম বোৰ্ড জিন্দাবাদ। সেয়েহে আমি আজি ইয়াৰ পৰা মেছেজটো গোটেই অসমবাসী তথা নগাঁওবাসী আৰু গোটেই ৰাইজক আমি অৱগত কৰিব বিচাৰোঁ। আগন্তুক দিনত সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত হয় শিক্ষা। শিক্ষা আমাৰ অধিকাৰ। শিক্ষা যদি আছে সমাজত থাকে তেনেহ'লে আমাৰ সমাজখন আগুৱাই যাব। সেয়েহে আমি গোটেই সমাজৰ মানুহক আমি ক'ব বিচাৰোঁ যে সকলো ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰে আগুৱাই লৈ যাব লাগে। ইনশাআল্লাহ আমাৰ সমাজখন পৰিৱৰ্তন হ'ব, তাৰে আশা কৰোঁ। জোৰেৰ পৰা আহছানৰ ৰিপৰ্ট, এক্সপ্লৰাৰ আছাম।